নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ ইনফৰ্মাৰ বন্ধুসকল আজি মই আপোনালোকক শিকাবলৈ আহিছোঁ ডিটাৰমিনাৰ সম্পৰ্কে ডিটাৰমিনাৰ এটা খুব ইন্টিগ্ৰেল পাৰ্ট হয় গ্ৰামাৰ সেকশনত যেটো আমি ডিটাৰমিনাৰ নহলে কোনো বাক্যৰ গঠনৰ ক্ষেত্ৰটো আমাৰ অসম্ভৱ হৈ পৰে বুলি আমি ক'ব পাৰো সেই কাৰণ ডিটাৰমিনাৰ এটা বাক্য এটা সাজুতে বাক্য এটা কোনতে খুবেই প্ৰয়োজনীয় আৰু এই সম্পৰ্কত আমি আজি বিতংভাৱে আলোচনা কৰিম বন্ধুসকল আপোনালোকে ভিডিওটো শেষলৈকে চাব লাগিব শেষলৈকে চোৱাৰ আগতে কৈ লওঁ যে প্ৰথমে এখন বহি লওক কলম লওক সাজু হওক সো মই আজি ডিটাৰমিনাৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো কেইবাজন ছাত্ৰ ছাত্ৰীও কৈ আছিল স্যাৰ ডিটাৰমিনাৰ সম্পৰ্কে ভিডিও দিওক ট্ৰানজিটিভ ভাৰ্ব সম্পৰ্কে ভিডিও দিওক Next video মই ট্ৰানজিটিভ ভাৰ্ব সম্পৰ্কে দিম ট্ৰানজিটিভ ইনট্ৰানজিটিভ ভাৰ্ব সম্পৰ্কে বলক পলম নকৰো ভিডিওটো আৰম্ভ কৰো ডিটাৰমিনাৰ আমি জানো বহুত আছে an the these that those every very another 1 2 3 4 6 7 etc much many little few a few the few a little the little such several some any no all my our his her their its ইত্যাদি ডিটাৰমিনাৰ সমূহক ভাগ কৰা হৈছে বিশেষকৈ ছটা ভাগত প্ৰথম ভাগটো হৈছে আৰ্টিকল a and the article like determiners these এটা বুজালে these হয় এটাতকৈ বেছি বুজালে these হয় that those quantitatives few a few the few little a little the little much many some several no any half enough etc cardinals অখণ্ড সংখ্যা জীৱক কোৱা হয় 1 2 3 4 5 6 7 8 etc ordinals যাক কোৱা হয় পূৰক সংখ্যা বুলি কয় first second third fourth fifth sixth 7 8 9 10 এইবিলাক possessive determiner my our your his her their rams sitters etc তো আমি আজি আলোচনা কৰিম বিশেষকৈ আৰ্টিকল সম্পৰ্কে আৰ্টিকল হৈছে এটা ডিটাৰমিনাৰ খুবেই ইম্পৰ্টেন্ট ভাগ আৰু সেই আৰ্টিকলৰ সম্পৰ্কে আমি আলোচনা কৰিবলৈ গৈ আছো আৰ্টিকলস তিনটা a and da সো দা কেতিয়া কোৱা হয় দি কেতিয়া কোৱা হয় উচ্চাৰণৰ ক্ষেত্ৰত আছে দা বুলি কোৱা হয় দি বুলি কোৱা হয় যেতিয়া ভাৱেলৰ আগত বহে যেনে ইয়াৰ উচ্চাৰণটো তেতিয়া দা ক'ব নোৱাৰো আমি ক'বলৈ দি এলিফেন্ট ইয়াত সমগ্ৰ এলিফেন্ট হাতী জাতিটোকে বুজাইছে কাৰণে দি এলিফেন্ট ওকে ঠিক তেনেকৈ দি আমব্ৰেলা ছাতিটো দি আমব্ৰেলা ওকে যেতিয়া কনসোনেন্টৰ আগত বহিব যেনে দা প্লেয়াৰ দা বুক তেতিয়া দা উচ্চাৰণ কৰা হয় এতিয়া আমি চাম এ আৰু এনৰ ব্যৱহাৰ এ আৰু এনে সিঙ্গুলাৰ নাউনক বুজায় যেটো ইহতি এটা এজন এখন আদি বুজায় ঠিক আছে এৰ ব্যৱহাৰ চাম ওয়াৰ্ডৰ অৰ্থাৎ শব্দৰ আদি আখৰটো মানে প্ৰথম আখৰটো কনসোনেন্ট হলে কনসোনেন্ট মানে কি বি সি ডি যেটো আমি এলফাবেট খিনিক এ বি সি এ পৰা জেড লৈকে আমি 26টা আমি তিনটা ভাগত ভাগ কৰিছো প্ৰথম ভাগটো হৈছে কনসোনেন্ট ভাৱেল সেমি ভাৱেল কনসোনেন্ট বুলি কোতে বি সি ডি এফ জি এইচ জে কে এল এম এন পি কিউ আৰ এছ টি ভি এইখিনি হৈছে আপোনাৰ কনসোনেন্ট তাৰে ভাৱেল হৈছে এ ই I O U ওকে তো আমি চাব লাগিব যে কনসোনেন্টৰ প্ৰথম আখৰটো যদিহে এটা যিকোনো শব্দৰ প্ৰথম আখৰটো যদি কনসোনেন্ট হয় যেনে এম টো হৈছে কনসোনেন্ট তেতিয়া আমি এটা বুজালে এ হ'ব এ ম্যাঙ্গো এ ৰেট এ টাইগাৰ এ বিউটিফুল পিকচাৰ ওকে এ বল এ ফুটবল এ কেট এ ডগ ঠিক তেনেকুৱা ধৰণৰ এটা বুজালে আৰু কনসোনেন্ট হ'ব লাগিব ঠিক আছে কনসোনেন্ট বুলি কোতে বি সি ডি F G H J K L M N P
P Q R S T V X Z এইখিনি আছে কনসোনেন্ট ওকে ভাৱেলৰ উচ্চাৰণ ইউ দৰে হলে আমি জানো যে ভাৱেলৰ আগত এন আৰ্টিকল বহে কিন্তু ভাৱেলৰ উচ্চাৰণ যদিহে ইউ হয় যেনে এ ইউৰোপিয়ান এই ইটো যদিও ভাৱেল হয় কিন্তু ইয়াৰ আগত কি নবহে এন নবহে কিয় নবহে কাৰণ ইউ উচ্চাৰণ কৰিছে ইউ এ ইউৰোপিয়ান এ ইউনিভাৰ্চিটি এ ইউনিট এ ইউনিয়ন বডি এ ইউনিক সো ইউ আগত কেতিয়া এ বহে হেতু আমি মন কৰিব লাগিব সো ইউ আগত কেতিয়া এ বহে যেতিয়া ইউ টু উচ্চাৰণ ইউ হয় কিন্তু ইউ আগত কেতিয়া এন বহে যেতিয়া ইউ উচ্চাৰণ আ হয় যেনে আমব্ৰেলা আমব্ৰেলা কোনটা ইয়াত ইউ উচ্চাৰণ আ হৈছে আৰু ইয়াত কি হৈছে ইউনিভাৰ্চিটি কোনটা ইউ উচ্চাৰণ হৈছে ইউনিভাৰ্চিটি কোৱাৰ কাৰণে ইয়াত কি হ'ব এ বহিব আৰু ইয়াত আ উচ্চাৰণ হোৱাৰ কাৰণে এন বহিব এন আমব্ৰেলা এই পাৰ্থক্যটো আপোনালোকে মন কৰিব লাগিব ওকে এতিয়া চাওঁ অৰ উচ্চাৰণ ওৱা হ'লে অৰ্থাৎ অটো হৈছে এটা কি ভাৱেল কিন্তু সেই অ উচ্চাৰণ যদি ওৱা হয় তেন্তে কি হয় তাৰ আগতো এ বহে যেনে এ 1 ৰূপী নোট এ 1-eyed man এতিয়া আমি চাম এনৰ ব্যৱহাৰ শব্দৰ প্ৰথম আখৰটো যদি ভাৱেল মানে এ ই আই অ ইউ এইকেইটা হৈছে ভাৱেল আৰু ভাৱেলৰ উচ্চাৰণ যদি হয় তেন্তে তাত কি বহে এন বহে যেনে এন এপল এন এলিফেণ্ট এটা আপেল এটা হাতী এন আইচক্ৰীম এন অৰেঞ্জ এন আমব্ৰেলা ওকে ভাৱেল এই পাঁচটা কনসোনেন্টৰ উচ্চাৰণ ভাৱেলৰ দৰে হ'লে এতিয়া আমি কনসোনেন্টখিনি পাইছিলোঁ বি চি ডি এফ জি এইচ জে কে এল এম এন এই কনসোনেন্টখিনিৰ যদিহে উচ্চাৰণ যদিহে ভাৱেলৰ এইকেইটা হয় এ ই আই অ আ এই উচ্চাৰণকেইটা যদিহে হয় তেন্তে তাৰ আগতো কি বহিব এন বহে ফৰ এক্সাম্পল এন এফ আই আৰ এফটো হৈছে এটা কনসোনেন্ট কিন্তু ইয়াৰ আগত এন কিয় বহিছে কাৰণ ইয়াৰ উচ্চাৰণ হৈছে এ প্ৰথমে এটো হৈছে এফ এফ আই আৰ এফ এফ ঠিক তেনেকৈ এন এম এ কোনটো এমৰ উচ্চাৰণটো প্ৰথমে এ আহিছে এটো হৈছে এটা ভাৱেল আৰু এই ভাৱেলৰ উচ্চাৰণ হোৱাৰ কাৰণে ইয়াত কি বহিছে এন বহিছে এন এম এল এ ঠিক তেনেকৈ ইয়াতো এ উচ্চাৰণ হৈছে এম এল এ ঠিক তেনেকৈ ইয়াত আৰ চি চি কৰোঁতে আ উচ্চাৰণ হৈছে আটো যিহেতু এটা ভাৱেলৰ উচ্চাৰণ ঠিক তেনেকৈ এছ বি আই কৰোঁতে এ উচ্চাৰণ হৈছে এছ বি আই এন এছ বি আই ব্ৰাঞ্চ এন আৰ চি চি বিল্ডিং এন আৰ বি আই একেই ইয়াতো আ উচ্চাৰণ কৰিছে কিন্তু আৰটো ভাৱেল নহয় কিন্তু ভাৱেল ইয়াৰ উচ্চাৰণটো কিন্তু ভাৱেলৰ দৰে হৈছে ৱৰ্ডৰ অৰ্থাৎ শব্দৰ প্ৰথমতে থকা এইচ যদি সেই শব্দ এটাৰ প্ৰথম থকা যিটো এইচ তাৰ যদি উচ্চাৰণ নহয় মানে অনুচ্চাৰিত হ'লে উচ্চাৰণ নহ'লে কি হয় তাৰ আগতো এন বহে ঠিক তেনেকৈ এন এয়াৰ ইয়াত এইচটো উচ্চাৰণ নহয় এয়াৰ এন আৱাৰ ইয়াত হাৱাৰ নহয় ইয়াৰ উচ্চাৰণটো হ'ব আৱাৰ ইয়াত কি হয় এইচটো চাইলেণ্ট থাকে ঠিক তেনেকৈ হনেষ্টমেন নহয় এন অনেষ্টমেন ইয়াতো এইচটো অনুচ্চাৰিত উচ্চাৰণ নহয় এন অনেষ্ট মেন এন আৱাৰ এন এয়াৰ ঠিক আছে সো এইখিনি হ'ল আজি আপোনালোকক দিবলগীয়া এ আৰু এন আৰ্টিকলৰ বিষয়ে সো নেক্সট ভিডিঅ'ত মই ডি আৰ্টিকলৰ বিষয়ে মই সম্পূৰ্ণৰূপে বিতংকৈ ক'ম ডি আৰ্টিকলৰ ব্যৱহাৰ কমেও 20-21টামান আছে সেই সকলো ব্যৱহাৰখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে জানি লওক প্ৰায়খিনি ক্ষেত্ৰত ভুল কৰে এ আৰু এনৰ ব্যৱহাৰ ক্ষেত্ৰত যদিহে ইউটো যদিও ভাৱেল এই ইউটো যদিহে ইউ উচ্চাৰণ হয় তেন্তে তাৰ আগত এ বহিব ইউটো উচ্চাৰণ আ হ'ব লাগিব তেতিয়াহে তাৰ আগত এন বহিব মই দেখুৱাইছিলোঁ যেনে এন আমব্ৰেলা এ ইউনিক ইয়াত ইউ উচ্চাৰণ হোৱাৰ কাৰণে এ বহিছে ইয়াত এন আমব্ৰেলা ইয়াত আ উচ্চাৰণ হোৱাৰ কাৰণে এন বহিছে সো এইখিনি কথা আপোনালোকে গুৰুত্ব দিব লাগিব ঠিক তেনেকৈ অ ক্ষেত্ৰত একেই এন অৰেঞ্জ কোনতে ইয়াত অ উচ্চাৰণ হৈছে আৰু এইফালে এ ৱা ইয়াত আকৌ ৱা উচ্চাৰণ হৈছে এ 1 ৰূপী নোট সেইকাৰণে ইয়াত এ বহিছে সো পাৰ্থক্যখিনি আপোনালোকে ধুনীয়াকৈ বুজি লওক যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰক কমেণ্ট কৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰক শ্বেয়াৰ কৰক থেংক ইউ